ছাত্ৰ ছাত্ৰীসকল মই আজি যোৱাকালিৰ এইটো আধা পাঠ এইখিনি তোমালোকক মই আজি মানে বুজাব লৈছোঁ। যোৱাকালি মই আৰম্ভ কৰিছিলোঁ এইটো পাঠ ৭ জীৱ আৰু পৰিৱেশ। এই পাঠত আমি পাইছিলোঁ যে এইখিনি আমি বুজাই দিছিলোঁ নহয় যে ধানক নিগনিয়ে খায়, নিগনিক সাপে খায় এনেকৈ। ইয়াৰ পিছৰ পৰা কি আছে ইয়াতে চোৱা। ওপৰৰ ছবিকেইখনত কি দেখিছা তলৰ খালী ঠাইত লিখা। এই যে ওপৰত তিনিখন ছবি আছে নহয়, কি দেখিছা ইয়াতে আমাক ইয়াতে লিখিব দিছে। তোমালোকৰ কিতাপতো আছে নহয়। পেজ নাম্বাৰ কিমান হয়? পেজ নাম্বাৰ 41। এই 41ত কি আছে এইটো চাইছা ইয়াতে? এইও মানুহে গৰুৰে হাল বোৱাই আছে, এইটো ঘোঁৰাৰ গাড়ী আৰু এইটো গাখীৰ ধুৱাই আছে। ঠিক আছে, আৰু এইটোতো গমেই পাইছা কি হয় এইটো ডিমা। এইখিনি তোমালোকে নিজে চাবা কি কি দেখিছা এইটো ক'বা ইয়াতে লিখিব দিছে। এতিয়া ইয়াতে কি আছে চাওক। মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইবাৰ মানুহ কৰিবলগীয়া হয়। মানুহ মানে আমি। মানুহে কি কৰে? খাদ্য মানে খোৱা বস্তুৰ কাৰণে আৰু বিভিন্ন কামৰ বাবে আৰু বেলেগ বেলেগ বহুতো কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি কৈছে। আমি খোৱা বস্তু আৰু বেলেগ বেলেগ কামৰ কাৰণে বেলেগ বেলেগ প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি কৈছে। এইটো তোমালোকে জানেই। আমি যেনে কিছুমান আমি মাছ খোৱা মানুহবোৰে যিবিলাকে আমি আমিষ মানুহ, মাছ মাংস খোৱা, সেইবিলাকতো আমি মাছ খাওঁ, মাংস তেনেকৈ এইবিলাক মুৰ্গী এইবিলাক জাতীয় মাৰি কেনে খাওঁ। আমি খাদ্যৰ কাৰণে কাক খাওঁ? ইহঁতৰ পৰা হয়। গাখীৰ আমি কাক খাওঁ? গৰুৰ পৰা খাওঁ। ঠিক তেনেকৈ আকৌ হাল বোৱাবৰ কাৰণে আমি কাক ব্যৱহাৰ কৰোঁ? এইটো গৰু। আকৌ ঘোঁৰা টানিবৰ কাৰণে কাক ব্যৱহাৰ কৰোঁ? ঘোঁৰা। তো এনেকৈ বেলেগৰ ওপৰতহে আমি বেলেগৰ সহায় লৈহে বেলেগ প্ৰাণীৰ সহায় লৈহে মানুহবোৰে কি কৰে? জীয়াই থাকিবৰ কাৰণে জীয়াই থাকে বুলি কৈছে। অৰ্থাৎ বেলেগৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ প্ৰাণীৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয় কোনে? মানুহে। কিহৰ কাৰণে? খাদ্য আৰু বেলেগ বেলেগ বিভিন্ন কামৰ কাৰণে। মানুহে খাদ্যৰ বাবে কি কি প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে বাৰু? আজি মানুহে যে খাদ্যৰ বাবে কি কি প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে। তলৰ খালী ঠাইবোৰ নিজে চিন্তা কৰি লিখা। এইবোৰ খালী ঠাই আমাক লিখিব দিছে। এইটো আমি গৰু যদি নহয় আমি গাখীৰ খাব নাপাম, হয়নে নহয়? আকৌ তেনেকৈ মহ নহ'লে আমি কি কৰিব নোৱাৰে? কিছুমান গাড়ী চাড়ী টানিব নোৱাৰিম। সেইটো ঠিক তেনেকৈ মুৰ্গী নহ'লে আমি ডিমা খাব নোৱাৰিম, মুৰ্গীৰ মাংস খাব নোৱাৰিম। হাঁহ নহ'লেও তেনেকৈ আমি হাঁহৰ ডিমা নাপাম বা হাঁহৰ মাংস খাব নাপাম। ছাগলীও তেনেকৈ, ছাগলীৰ পৰাও আমি কিছুমানে গাখীৰো কি কৰে? খায় পোৱালি সৰু থাকোঁতে, আৰু ছাগলী মাংস খাব নাপাম। ঠিক তেনেকৈ এইটো জানাই কুকুৰাৰ মাংস খাব নাপাম এনেকৈ। তাৰমানে আমি সকলো মানুহে কি কৰে? ইহঁতৰ পৰা সিহঁত যদি নোহোৱা হয় আমাৰো নোহোৱা মানে কি কয় জীয়াই থকাত অসুবিধা হ'ব। জীয়াই থকা ঠিক অসুবিধা নহ'লেও তাৰমানে কি খোৱা বস্তু কি হ'ব? ইহঁতৰ পৰা যিখিনি পাই আছে সেইটো আমি নাপাম। কৈছে আমি গৰু ম'হ ছাগলীৰ পৰা গাখীৰ পাওঁ। আমি গৰু ম'হ ছাগলীৰ পৰা কি পাওঁ বুলি কৈছে? গাখীৰ। হাঁহ মুৰ্গীৰ পৰা কণী পাওঁ, আৰু এই হাঁহ আৰু মুৰ্গীৰ পৰা কি পাওঁ? কণী পাওঁ বুলি কৈছে। ছাগলী মুৰ্গী হাঁহ পাৰৰ মাংস আৰু মাছো খাওঁ। আমি কি বুলি কৈছে? ছাগলী মুৰ্গী হাঁহ আৰু পাৰৰ পৰা কি পাওঁ? মাংস খাওঁ বুলি কৈছে, আৰু মাছো খাওঁ। তোমালোকে খাই ভাল পোৱা মাখন পনীৰ মিঠাই দৈ আদি গাখীৰৰ পৰাই তৈয়াৰ কৰা হয়। আৰু যে আমি কিছুমানে বহুত ভাল পায়, কোনে কি ভাল পায়? মাখন পনীৰ মিঠাই দৈ এইবোৰ বহুতে ভাল পায়। এইবোৰো কাৰ পৰা হয়? কিহৰ পৰা হয়? গাখীৰৰ পৰা হয়। আৰু গাখীৰ কিহৰ পৰা হয়? গৰু ম'হ আৰু ছাগলীৰ পৰা। তাৰমানে এটাৰ ওপৰত এটা তেনেকৈ। সেইকাৰণে কৈছে আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি যে কৈছে এইটোৰ কাৰণে। এইবাৰ চোৱা, আগৰ দিনত গাড়ী মটৰৰ সংখ্যা একেবাৰে কম আছিল। আগৰ দিনত গাড়ী মটৰ বহুত কম আছিলে, আগত নাছিলেই আগতে। তাৰপিছত লাহে লাহে এতিয়া মানুহে নতুন নতুন গাড়ী মটৰ বনায়ো আছে, বেছি হৈ গৈ আছে, মানুহো বেছি হৈ আছে, গাড়ী মটৰো বেছি হৈ গৈ আছে। তেতিয়া কি কৰিছিল? যেতিয়া গাড়ী মটৰৰ সংখ্যা কম আছিল তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বস্তু কঢ়িয়াবলৈ গৰু আৰু ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰিছিল। তেতিয়া কি কৰিছে? তেতিয়া মানুহে কি কৰিছিল? আজিৰ নিচিনা যেতিয়া গাড়ী মটৰৰ সংখ্যা কম আছিল, তেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ কি কৰিছিল? আৰু আন ঠাইলৈ যোৱা আৰু বস্তু কঢ়িয়াবলৈ, বস্তু লৈ যাবৰ কাৰণে গৰু আৰু ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰিছিল। ঘোঁৰাই টনা গাড়ী ব্যৱহাৰ কৰিছিল বুলি কৈছে। যেনেকৈ আজিকালি আমি ক'ৰবাত গ'লে গাড়ী লৈ যাওঁ, কিবা বস্তু দিব লাগিলে গাড়ী মটৰ লৈ যাওঁ। তেনেকৈ আগৰ দিনত কি কৈছে? এনেকুৱা ঘোঁৰা বা কি কয় ঘোঁৰা বা
কি আছিলে গৰু বা ঘৰাই টনা গাড়ীতহে লৈ গৈছিল অৰ্থাৎ বা গৈছিল। হাতীয়ে হাবিত ডাঙৰ আৰু গধুৰ কাঠ কঢ়িয়াইছিল। আজিকালি কি ডাঙৰ ডাঙৰ তেনেকৈ কিবা এটা যদি কাম কৰিব লাগে জিচিপি উঠাই লৈ আহে বা কাটে, তেনেকুৱা কি কৰিছিল হাতীয়ে আগৰ দিনত গধুৰ মানে কি কয় কাঠবোৰ কঢ়িয়াইছিল, মানে লৈ আহিছিল। তাৰমানে দাঙি যদি লৈ আনিব লাগে হাতীয়েহে কৰিছিল। তাৰমানে ৰাতি ঘৰ পহৰা দিবৰ বাবে আমি কুকুৰ পোহোঁ, আৰু আমি ৰাতি পহৰা দিবৰ কাৰণে কি কৰোঁ, বহুতৰে ঘৰত কুকুৰ পোহে নহয়। সেইটো ঘৰত নিগনি কমাবৰ বাবে মেকুৰী পোহা দেখা যায়, আৰু ঘৰ যাতে নিগনি বেছি নহওক, কাৰণ নিগনি বেছি হ'লে কি খাব, আমাৰ ঘৰত থকা ধান চাউল এইবোৰ খাব যে, সেইকাৰণে ঘৰত আমি কি কৰোঁ, নিগনি কমাবৰ বাবে মেকুৰী পোহোঁ বুলি কৈছে। এনেদৰে বিভিন্ন কামৰ বাবে মানুহে যিবোৰ প্ৰাণীৰ পৰা সহায় পায় সেইবোৰক আদৰ যত্ন কৰি ঘৰত পোহনীয়া প্ৰাণী হিচাপে ৰাখে। আৰু যিবোৰ প্ৰাণীৰ পৰা আমাৰ নিজৰ সুবিধা হয়, কামৰ সুবিধা হয়, তেনেকুৱা প্ৰাণীক আমি কি কৰোঁ, আদৰ যত্ন কৰি ঘৰত পোহনীয়া প্ৰাণী হিচাপে ৰাখে বুলি কৈছে। যেনে কি কয়, তোমাৰ মেকুৰীয়ে হওক কুকুৰে হওক, আমাৰ ঘৰ কিবা এটা কামত লাগে, সহায় হয়, সেইকাৰণে আমি সিহঁতক মৰম কৰি ৰাখোঁ বুলি কৈছে। কথা ক'ব পৰা চৰাই যেনে ভাটৌ, মইনা, চুতীয়া, শালিকা এইবোৰকো মানুহে পোহে। আৰু কিছুমান চৰাই আছে মানুহৰ লগত থাকিলে কি হয়, সিহঁতে কথা ক'ব শিকে, যেনে ভাটৌ, মইনা, চুতীয়া, শালিকা আদি এইবোৰ চৰাইকো মানুহে পোহে বুলি কৈছে। তাৰপিছত কৈছে মানুহে পুখুৰীত কিয় মাছ পোহে, নিজে ভাবি লিখা। আৰু যে আমি যে ঘৰ যে পুখুৰী খান্দো, সেই পুখুৰীত কিয় মাছ পোহে সেইটো নিজে ভাবি লিখিব কৈছে। তোমালোকে কোৱাচোন, মোক গ্ৰুপত লিখিবা, লিখি উত্তৰটো দিবাচোন। আমি পুখুৰীত কিয় মাছবিলাক পোহোঁ? পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। পোহনীয়া প্ৰাণীবোৰে আহাৰ মানে খোৱা বস্তু, আৰু সুৰক্ষা মানে নিৰাপত্তা। সিহঁতক যে থাকিবৰ কাৰণে ভালদৰে যে থাকিব পাৰি, সেইটো সুৰক্ষাৰ বাবে কি হয়, সিহঁতে পোহনীয়া প্ৰাণীবোৰে মানুহৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে। সেয়েহে আমি সিহঁতক মৰম কৰিব আৰু যত্ন ল'ব লাগে। আৰু সেইকাৰণে সিহঁতক কি কৰিব লাগে, আমি মৰমো কৰিব লাগে আৰু যত্ন ল'ব লাগে। যদি আমি মৰম নকৰোঁ, যত্ন নকৰোঁ, তেতিয়াহ'লে কি হয়, সিহঁতৰ বেমাৰ আজাৰ হ'ব পাৰে, সিহঁতৰ স্বাস্থ্য বেয়া হ'ব, তাৰপিছত এনেকৈ বেমাৰ হৈ কেতিয়াবা মৰিও যাব পাৰে। সেইকাৰণে আমি সিহঁতৰ যত্নও ল'ব লাগে। পোহনীয়া প্ৰাণীবোৰক কেনেদৰে যত্ন ল'ব লাগে জানি লোৱা আহা। আৰু পোহনীয়া প্ৰাণীবোৰক আমি কেনেকৈ যত্ন ল'ব লাগে সেইটো এতিয়া কিছুমান কথা কৈছে, আমি সেইবিলাক জানি লোৱা আহা বুলি কৈছে। এতিয়া চাওঁ কি আছে, প্ৰাণীবোৰক জিৰণি ল'বৰ বাবে ঘৰ সাজি দিব লাগে। আৰু প্ৰাণীবোৰক আমি আমাৰ পোহনীয়া প্ৰাণীবোৰক জিৰণি ল'বৰ কাৰণে কি কৰিব লাগে, ঘৰ সাজি দিব লাগে। এইটো দেখুৱাই দিছে ধুনীয়াকৈ। এতিয়া গৰু আছে, গোহালি বনাই দিব লাগে, হয় নহয়। আৰু ইফালে পাৰ চৰাইলৈ এইটো বাঁহ বনাই দিছে। ঠিক তেনেকৈ এইটো মুৰ্গীৰ বাবেও এইটো এনেকৈ গঁৰাল বনাই দিছে। এনেকৈ লাগে, ছাগলীৰ বাবেও লাগে ঘৰ বনাবৰ কাৰণে। মানে যিবিলাক আমি পোহোঁ সিহঁতৰ কাৰণে আমি জিৰণি ল'বৰ কাৰণে কি কৰিব, আৰু বতাহ বৰষুণ আদিৰ পৰা সিহঁতক ৰক্ষা পাবৰ কাৰণে ঘৰ সাজি দিব লাগে। প্ৰাণীবোৰক চাফ চিকুণকৈ ৰাখিব লাগে। আৰু প্ৰাণীবোৰক আমি কি কৰিব লাগে, চাফ চিকুণকৈ ৰাখিব লাগে। সিহঁতৰ যিবিলাক কি ওলাব, লেতেৰা চেতেৰাবিলাক থাকে, লেতেৰা হ'লে কি কৰিব, আমি সিহঁতৰ ঘৰবোৰ চাফা কৰি দিব লাগে, চাফ চিকুণকৈ, তেতিয়াহে সিহঁতে থাকিব পাৰিব। সময়মতে আহাৰ খাবলৈ দিবই লাগে। আৰু সিহঁতক কি কৰিব লাগে, আমি সময়মতে সিহঁতক খোৱা বস্তু আহাৰ খাবলৈ দিব লাগে, তেতিয়াহে সিহঁতে ভালে ভালে থাকিব। বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে। আৰু যেতিয়া সিহঁতৰ বেমাৰ হয় তেতিয়াহ'লে কি হ'ব, পশু চিকিৎসক, তাৰমানে জীৱ জন্তুৰ যোনে চিকিৎসক, সেইটো পশু চিকিৎসালয় আছে, সিহঁতৰ তাতে আমি লৈ যাব লাগে। বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে প্ৰতিষেধক বেজী দিব লাগে। আৰু কিছুমান বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি কি কৰিব লাগে, সিহঁতক প্ৰতিষেধক বেজী দিব লাগে। তেতিয়া কি হ'ব, তেতিয়াহে পোহনীয়া প্ৰাণীবোৰে ভালে ভালে থাকিব। ঠিক আছে। পোহনীয়া প্ৰাণীবোৰে মানুহৰ পৰা আদৰ যত্ন পাই সুৰক্ষিত অনুভৱ কৰে। আৰু মানুহৰ পৰা যেতিয়া আদৰ যত্ন পায় তেতিয়া সিহঁতে মানে ভয় নাখায়, সুৰক্ষিত হৈ থাকে। তাৰমানে আমাৰ মানুহৰ লগত থাকি ভাল পায়। আৰু সেইটো তাৰে লাষ্টত কি আছে, আৰু কি কৰিবা ভাবি চাই কোৱা। আমাক কি কৰিবা সেইটো ভাবি চাই ক'ব দিছে। চৰাইৰ বাহৰ পৰা পোৱালি এটা পৰি যোৱা দেখিলে মৰম কৰি ঘৰলৈ আনিম, বাহত আকৌ তুলি দিম, পৰি থাকিবলৈ দিম। কি কৰিবা এইটো, চৰাইৰ বাহৰ পৰা যদি পোৱালি এটা পৰি যোৱা দেখা পায়, এতিয়া কি কৰিম, মৰম কৰি ঘৰলৈ আনিম নেকি, বা বাহত আকৌ তুলি দিম, বা পৰি থাকিবলৈ দিম। কি কৰিব, আমি বাহত আকৌ তুলি দিম, নহয়নে? তেতিয়াহে সিহঁতে তাতে ডাঙৰ দীঘল হ'ব। আমি যদি লৈ আহোঁ, সিহঁতে যদি খাবই নাজানে, তেতিয়া সেই সময়ত তেতিয়াহ'লে কি হ'ব, মৰি যাব। পৰি থাকিব দিলেতো এনেই সি মৰি থাকিব, কাৰণ ওপৰত বাহত যদি থাকিব নাপায়, কেনেকৈ তাৰমানে অকলে থাকিব তাতে, সেইকাৰণে মৰি যাব। অসহায় কুকুৰ পোৱালি এটাই চিঞৰি থকা দেখিলে খেদি দিম, ঘৰলৈ আনি পুহিম, চিঞৰি থাকিবলৈ দিম।
কি কৰিবা অসহায় কুকুৰ পোৱালি এটা যদি চিঞৰি থাকে তেতিয়াহ'লে আমি কি কৰি খেদিটো নিদিওঁ, কাৰণ বেয়া কথা, খেদি দিলে ঘৰলৈ আনি পুহিম আৰু কি কয় চিঞৰি থাকিবলৈ দিম, এইটোতো বেয়া কথা, ভাগৰ লাগি যাব, বেয়া কথা। সেইকাৰণে আমি কি কৰিম, তেনেকৈ যদি দেখা পাওঁ ঘৰলৈ আনি পুহিম, তাক মৰমেৰে পুহিম। গৰুৱে বাৰীৰ গছ এজোপা খাই থকা দেখিলে খাবলৈ দিম, খেদি দিম, জেওৰা দিয়াৰ ব্যৱস্থা কৰিম। আৰু গৰুৱে যদি বাৰীৰ গছ এজোপা খাই থকা দেখে তেতিয়াহ'লে কি কৰিম, আমি প্ৰথমতে তাক কি কৰিব, আমি জেওৰা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। সিহঁতেতো নাজানে কোনটো গছ খাব লাগে, কোনটো গছ খাব নালাগে, কোনটো গছ আমাৰ ঘৰৰ কাৰণে দৰকাৰ হয়। সিহঁতে যদি সেউজীয়া পাত দেখিলেই খাব, গতিকে প্ৰথমতে আমি কি কৰোঁ, গছজোপাক বচাবৰ কাৰণে আৰু গৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে জেওৰা দিয়া দিম। বাকী খেদি দিয়া এইটোতো বেয়া কথা, প্ৰথমতে অকণমান খেদিয়ে দিব লাগিব, কিন্তু জেওৰা দিয়াৰ ব্যৱস্থা কৰিব লাগিব, সেইটোহে উত্তম উপায়। জানিলেও আহা, চিলনী, শগুন আদিয়ে গেলা পচা বস্তু আৰু মৰাশ খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। চিলনী, শগুন আদিয়েতো গেলা পচা বস্তু খায়, আৰু এইবোৰ যদি থাকে তেতিয়াহ'লে কি হ'ব, আমাৰ থকাৰ কিমান অসুবিধা হ'লে হয়, দুৰ্গন্ধ হৈ। সেইকাৰণে কি কৰে, সিহঁতে চিলনী, শগুনে আজি গেলা পচা বস্তুবোৰ খাই কি কৰে, পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে বুলি কৈছে। কাউৰীয়ে জাবৰ জোঁথৰৰ পৰা গেলা বস্তু খাই পৰিৱেশ চাফা কৰি ৰাখে, আৰু কাউৰীয়ে কি কৰে, জাবৰ জোঁথৰৰ পৰা গেলা বস্তুবোৰ খাই পৰিৱেশ চাফা কৰি ৰাখে। চোৱা, কিছুমানে এইবোৰ মানে কি হয়, সিহঁতে তেনেকুৱা বস্তু গেলা পচা বস্তুবোৰ খোৱাৰ কাৰণেহে কি হয়, আমাৰ থাকিবৰ কাৰণে সুবিধা হয়, নহ'লে আমি গন্ধত হয়তো থাকিব নোৱাৰিলোঁ হয়। ঠিক আছে, এই দুটা সিহঁতৰ কাম। তাৰপাছত এতিয়া উত্তৰ লিখা আছে। উত্তৰ লিখাত কি আছে চোৱা, কিহৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে? কিহৰ কাৰণে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে? এতিয়া চাওঁচোন ইফালে কি আছে, এটা জীৱৰ ওপৰত আন এটা জীৱৰ কাৰণে কিহৰ কাৰণে নিৰ্ভৰ কৰে বুলি কৈছে। ইয়াতে প্ৰথম পেজতে আছে, এইটো চোৱা, খাদ্যৰ বাবে এইবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো নালাগে যে কোনে, উদ্ভিদে, এইটো হৈছে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, অৰ্থাৎ খাদ্যৰ বাবে কি হয়, কিহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বুলি কৈছে নহয় প্ৰশ্ন। এতিয়া কিহৰ বাবে বুলি কৈছে, খাদ্যৰ বাবে হ'ব, ইয়াতে আছে। আকৌ এইটো ছেকেণ্ড পেজতো তেনেকুৱাই আছে। ইয়াতে খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। প্ৰাণী মানে অৰ্থাৎ কি হয়, জীৱ। গতিকে ইয়াতে লিখিব লাগিব কিহৰ জেগাত, খাদ্যৰ বাবে এটা জীৱই আন এটা জীৱৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে, ইয়াতে কিহৰ জেগাত লিখিব লাগিব, খাদ্য। পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল'ব লাগে? ইয়াতে চোৱা, ৰাতি ঘৰ পহৰা দিবৰ বাবে আমি কুকুৰ পোহোঁ, ঘৰত নিগনি কমাবৰ বাবে মেকুৰী পোহা দেখা যায়। এনেদৰে বিভিন্ন কামৰ বাবে মানুহে যিবোৰ প্ৰাণীৰ পৰা সহায় পায় সেইবোৰক আদৰ যত্ন কৰি ঘৰত পোহনীয়া প্ৰাণী হিচাপে ৰাখে। কি কয়, বিভিন্ন কামৰ বাবে মানুহে যিবোৰ প্ৰাণীৰ পৰা সহায় পায় তেনেকুৱা সেইবোৰক আদৰ যত্ন কৰি ঘৰত পোহনীয়া হিচাপে ৰাখে বুলি কৈছে। তাৰমানে যিবোৰ প্ৰাণীৰ পৰা আমি সহায় পাওঁ তেনেকুৱা প্ৰাণীটো আমি আদৰ যত্ন ল'বই লাগে। ঠিক আছে, তো সেইকাৰণে কি কৰি গৈছে, পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল'ব লাগে, যে পোহনীয়া প্ৰাণীবোৰক আমি ঘৰত পোহোঁ আৰু সেইবাবে পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে আমি সিহঁতক মৰম কৰিব আৰু যত্ন ল'ব লাগে। এইটো হৈছে আমাৰ খ নম্বৰৰ উত্তৰ। কাৰণ পোহনীয়া প্ৰাণীবোৰক আমি কিয় যত্ন ল'ব লাগে, পোহনীয়া প্ৰাণীবোৰে আহাৰ আৰু সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে, সেয়েহে আমি সিহঁতক মৰম আৰু যত্ন কৰিব লাগে। তাৰপিছত গ নম্বৰ আছে, কোন কোন প্ৰাণীৰ পৰা কি কি খাদ্য পাওঁ? কোন কোন প্ৰাণীৰ পৰা আমি কি কি খাদ্য পাওঁ? ইফালে আছে, এইটো ইয়াতে আছে, আমি কি কি পাওঁ ইয়াতে লিখি দিছে ওপৰত ছবিৰ পৰা। আমি গৰু, ম'হ, ছাগলীৰ পৰা গাখীৰ পাওঁ, হাঁহ, মুৰ্গীৰ পৰা কণী পাওঁ, ছাগলী, মুৰ্গী, হাঁহ, পাৰৰ পৰা মাংস পাওঁ। ঠিক তেনেকৈ আৰু কি বুলি কৈছে, মাখন, পনীৰ, মিঠাই, দৈ আদি গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। এইখিনিয়ে হৈছে আমাৰ সেইটো কোনটো কি আছিলে, কোন কোন প্ৰাণীৰ পৰা আমি কি কি খাদ্য পাওঁ, সেইটো গ নম্বৰটো। তাৰপিছত কৈছে খাদ্য শৃংখল বুলিলে কি বুজা? ঘ নম্বৰ খাদ্য শৃংখলৰ এইটো পেজ নম্বৰ 40 এইটো আছে, খাদ্য শৃংখল নম্বৰ সেইটো হৈছে। খাদ্যৰ বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা প্ৰক্ৰিয়াকে খাদ্য শৃংখল বুলি কোৱা হয়। এইখিনি লিখিব লাগিব প্ৰশ্ন উত্তৰ। খাদ্য শৃংখল মানে গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ আহাৰৰ নাম। গাখীৰৰ পৰা কি কি আহাৰ তৈয়াৰ কৰা হয়, এইটো আমাক দুবিধৰ নাম লিখিব দিছে। এতিয়া আছে গাখীৰৰ পৰা কি কি, এই যে গাখীৰৰ পৰা তৈয়াৰ কৰা হয় এনেকৈ আছে,
যে মাখন পনীৰ মিঠাই দৈ ইয়াতে 4টা আছে তাৰে যিকোনো 2টা লিখিব লাগে হা মাখন পনীৰ মিঠাই দৈ ইয়াতে 4টা আছে তাৰে কেইটা লিখিব লাগে আমাৰ প্ৰশ্নত 2টা সেইকাৰণে তাৰে তোমালোকে দুবিধ আহাৰৰ নাম লিখিবা মই প্ৰশ্নবিলাক উত্তৰ লিখিয়ে দিম তলত দিয়া নামবোৰৰ পৰা খাদ্য শৃংখল সাজা আমাক খাদ্য শৃংখল সাজিব দিছে খাদ্য শৃংখল মানে এইটো কোনে কাক খায় এনেকে ধুনীয়াকৈ লিখি মানে দিব দিছে আমাক বনাব দিছে আৰু কোনে কাক খায় গৰু ঘাঁহ বাঘ ইয়াতে আছে ইয়াতে কোনে কাক খাব প্ৰথমতে আমি ঘাঁহ লিখিব লাগিব ঘাঁহকে গৰুৱে খায় আৰু গৰু কোনে খায় বাঘে খায় যদি পায় এনেকৈ এইকাৰণে প্ৰথমতে ঘাঁহ লিখিব লাগিব তাৰপাছত এনেকৈ দাগ দি কি কয় গৰু তাৰপাছত বাঘ 6 নম্বৰ গছৰ পাত ভেকুলী ফৰিং গছৰ পাত প্ৰথম হ'ব তাৰপাছত ফৰিঙেহে গছৰ পাত খায় আৰু ফৰিঙক কোনে খায় ভেকুলীয়ে খায় এতিয়া প্ৰথমতে গছৰ পাত তাৰপাছত ফৰিং তাৰপাছত ভেকুলী শিয়াল কেঁচু হাঁহ তে কেঁচুক কোনে খায় হাঁহে খায় প্ৰথমতে কেঁচু হ'ব তাৰপাছত হাঁহ হ'ব আৰু হাঁহক পালে কোনে খায় শিয়ালে খায় তেতিয়াহ'লে শিয়াল শেষত হ'ব তাৰপিছত ইয়াতে আছে সাপ এন্দুৰ চিলনী এন্দুৰক কোনে খায় সাপে খায় আৰু সাপক কোনে খায় চিলনীয়ে খায় কেনেকৈ আকৌ ইফালে আছে খালী ঠাই তাৰপিছত ইফালে আছে খালী ঠাই পূৰ কৰা বায়ু পানী মাটি উদ্ভিদ আৰু প্ৰাণীক লৈ আমাৰ দেশ গঠিত হৈছে কি গঠিত হৈছে আমি ইফালে আছে পৰিৱেশ হা আমাৰ কি গঠিত হৈছে পৰিৱেশ হ'ব এইটো উদ্ভিদে দেশৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে কি হ'ব এইটো আহাৰৰ বাবে উদ্ভিদে আহাৰৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে নহয় সেইকাৰণে ইয়াতে কৈছে উদ্ভিদৰ নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব পাৰে গতিকে খাদ্যৰ বাবে এইবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে অৰ্থাৎ উদ্ভিদে খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে হা ইয়াতে খাদ্য হ'ব ইফালে আছে নহয় ইফালে ক'ত আছে এইটো খাদ্যৰ বাবে এইবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে হা এইটো খাদ্যৰ বাবে হ'ব তাৰপিছত আছে ফৰিঙে সৰু সৰু ডেছ খায় ফৰিঙে সৰু সৰু কি খায় ঘাঁহ খায় আমি পাইছিলোঁৱে ইয়াতে এইটো ফৰিঙে খায় এইটো সৰু সৰু ঘাঁহবোৰক কীট পতংগ আৰু ফৰিঙে খায় হয়নে ইয়াতে কি হ'ব ফৰিঙে সৰু সৰু ঘাঁহবোৰক খায় তাৰপাছত পোহনীয়া প্ৰাণীক আমি ডেছ ল'ব লাগে পোহনীয়া প্ৰাণীক আমি কি কৰিব লাগে মৰম আৰু যত্ন ল'ব লাগে মৰম কৰিব লাগে আৰু যত্ন ল'ব লাগে এইটো তাৰপিছত হাতীয়ে হাবিত ডেছ কঢ়িয়ায় হাবিয়ে হাতীত কি কঢ়িয়ায় ইয়াতে পাইছোঁ আমি হাতীয়ে হাবিত ডাঙৰ আৰু গধুৰ কাঠ কঢ়িয়ায় এইটো তাৰপিছত আছে শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰাণীয়ে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে কোনে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে উদ্ভিদে এইটো আমি এইখিনিহে লিখিব লাগিব উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰে তাৰপিছত খাদ্যৰ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে এইটো হৈছে এইটো লিখিব নালাগিব এতিয়া খাদ্যৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে এনেকৈ লিখিব লাগিব 6 নম্বৰ আছে প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে ইয়াতে এইটো নহয় এইটো সমতা হ'ব প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে আমি আগতে পাইছোঁ বেমাৰৰ পৰা ৰক্ষা পাবলৈ পোহনীয়া প্ৰাণীক প্ৰতিষেধক বেজী দিব লাগে নালাগে এইটো নালাগেতো নহয় গতিকে আমি ইয়ালৈকে লিখিব লাগিব তাৰমানে যোনটো নীলা এইটো দাগ দিয়া হৈছে এইখিনি নালাগে তাৰমানে এইবোৰ লিখিব এইটো মানে ভুল এইবিলাক তাৰপিছত আছে ক অংশৰ লগত খ অংশ মিলোৱা এইটো তৃণভোজী প্ৰাণীক কোনে খায় মাংসভোজী প্ৰাণীয়ে খায় তো মিলামিলি কৰিব দিছে খ অংশৰ লগত খ অংশ মিলোৱা প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে পোহনীয়া প্ৰাণীবোৰে আমাক সহায় কৰে আৰু কাউৰী চিলনীয়ে কি কৰে পৰিৱেশ পৰিষ্কাৰ কৰে এইখিনিয়ে হৈছে প্ৰশ্ন উত্তৰ তোমালোকে এইখিনি মই আজি কৈ দিছোঁ যদি পাৰে নিজে লিখিবা আৰু যদি নাপায় মই গ্ৰুপত তোমালোকক উত্তৰবিলাক দিয়ে দিম তোমালোকে সেইটো চাই লিখি মুখস্থ কৰিবা ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানতে হ'ব